আজিকালি কৰোণাই বুলি আপোনাৰ কি কৰে মেইন হৃদয়ত আঘাত দিয়ে নহয় জানো কৰোণাই কিন্তু আপুনি কথাখিনি কৈ দিলে মোৰ হৃদয়ত আঘাত লগা নিচিনা লাগিছে মানে মোৰ নাম পৰমা গগৈ হা আপোনাৰ ঘৰত হয়তো কোনোবা দিনাখন দৰা হৈ ওলাব পাৰোঁ ৰ'ব ভিডিঅ'টোৰ মাজতে আপোনালোকে এটা মজা প্ৰডাক্টৰ বিষয়ে ক'ব বিচাৰিছোঁ প্ৰডাক্টটো হৈছে মুচটেকৰ এইটো চাওক মুচটেকৰ হাৰ্বেল স্কিন লাইটেনিং অইল এটা মজা প্ৰডাক্ট হয় সম্পূৰ্ণৰূপে নেচাৰেল প্ৰডাক্ট হয় ইয়াত আছে আপোনাৰ হালধি এল'ভেৰা পৰা আদি কৰি টোটেল 11 বিধ বনৌষধি ইয়াৰ লগত জড়িতকৈ বস্তুটো বনোৱা হৈছে আপোনাক দেখাই আছোঁ মই কেনেকৈ এইটো ইউজ কৰিব লাগিব এইটো প্ৰথমতে এনেকৈ খুলি ল'ব লাগিব ষ্টাইলত খুলি আপোনাৰ প্ৰডাক্টটো এনেকৈ প্ৰেছ কৰি পিনি হাতত লৈ ল'ব লাগিব 2-3 টোপালমান এনেকৈ লৈ ল'ব এইখিনি এনেকৈ ঘঁহি মুখত এইটো ঘঁহি দিব লাগিব আৰু মুখত ঘঁহি লোৱাৰ 2-3 মিনিটমান পিছত আমি কৰিব লাগিব ফেচ ৱাছ আৰু এতিয়া প্ৰায় 3-4 মিনিটমান হৈ গ'ল আৰু এতিয়া মই কৰিম ফেচ ৱাছ আৰু ফেচ ৱাছ মই কৰিম মুচটেকৰ অচিয়ান ফেচ ৱাছ এইটো এটা মজা ফেচ ৱাছ হয় উলিয়াই লওঁ এই ফেচ ৱাছটো ঘঁহিলে মুখত ঠাণ্ডা অনুভৱ হয় আৰু মানে এটা মজা ফ্ৰেছনেছ এটা আহে মানে চেলিচিলিক এচিড থকাৰ বাবে এই ফেচ ৱাছটোৱে আপোনালোকৰ যিবোৰ পিম্পলছ ওলায় পিম্পলবোৰ নাইকিয়া কৰাত বহুতখিনি সহায় কৰে আৰু এই ফেচ ৱাছটোৱে মুখৰ উজ্জ্বলতা বহুত সহায় কৰে গতিকে আপোনালোকে এই ফেচ ৱাছটো যাওক লিংকটো ডিছক্ৰিপশ্যনত আছে কিনক আপোনাক দেখাই আছোঁ মই মুখখন ধুই ৰ'ব মুখ ধুই হৈ গ'ল কমপ্লিট এতিয়া চাওক আগতকৈ অলপ ফ্ৰেছ লাগিছে নে চাওক আৰু লিংকটো আছে ডিছক্ৰিপশ্যনত আপোনালোকে যাওক প্ৰডাক্টটো কিনক আৰু এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু এনজয় কৰক দাদা এতিয়া মধ্যে পাৰিব নেকি এইবাৰ মধ্যে পাৰিব নেকি আপুনি এইফালে মানে আপুনি তামোল আনি দিছিলে মানে এতিয়া মোক এখন দিব পাৰিব নেকি হ'ব আপোনাৰ তামোল আনিবলৈ কতো এটা বাহানাহে মাথোন মেইন কথাটো কিবি বেলেগ হয় A few moments later. ভৰিত দুখ পালে নেকি লেঙাৰ নিচিনা লাগিছে বহি লওক মই কথাহে ক'ম মানে আপোনাৰ কথাহে ক'ম বহি লওক কথাহে কৈছোঁ মই দেই মানে মেইন কথাটো হ'ল মই তামোল নাখাওঁ মানে ইমান কষ্টৰে কাটি আনিছোঁ মোৰ ঘুমাই কাটি ধুনীয়াকৈ আনিছোঁ এইটো হৈছে অসমৰ পৰিৱেশ মানে খোজকাঢ়ি চাইছিলে আনি লেঙৰা খোজকাঢ়ি চাইছিলে এতিয়া আহোঁতে চাইছোঁ মই যাওঁতে চোৱা নাই নহয় নাই মই মানে কষ্ট কৰাৰ কাৰণে বেয়া নাপাব কিন্তু মানে আপোনাক মানে মোক ভাল লাগিলে কথা কোৱা দিয়াটো বাহানা লাগিব সেইকাৰণে তামোল খানে মানে বাহানা বনালোঁ কেনে গম পালে আপুনি মৰম লওঁ তোৰ বুকুতে পৰিল তই মানবা নামানো তই মোৰ মই তোৰে মোৰ কাৰণে ইমান কষ্ট কৰাৰ কাৰণে ধন্যবাদ বাৰু বাকী আপোনাৰ নামটো উপাসনা বহুত ধুনীয়া উপাসনা মানে নামটো ক'বলৈ অকণমান মোৰ নামটো পৰমা মানে আচলতে মোৰ মানে আপোনাক ভাল লাগিলে মানে সেইকাৰণে কথা পাতোঁ বুলি ভাবিলোঁ আপোনাৰ এনেকৈ কণ্টেক্ট কৰিব পাৰিম নেকি পাছত আকৌ নহয় এতিয়া চাওক আমি যদি লগ নাপালোঁহেঁতেন তেতিয়া ফেচবুকত চোৱাটো বেলেগ কথা আছিলে কিন্তু এতিয়াতো আমি অলৰেডি নাম্বাৰটো আপোনাক মই নাম্বাৰটো খোজাই নাছিলোঁ এতিয়ালৈকে বেছি ওলাব আপোনাক মোক মানুহৰ কথাতে গম পাই যায় আপুনি মোক মিছা কথা নকয় আপুনি ইমান কষ্টত যদি মোৰ কাৰণে তামোল কাটি নিব পাৰিছে তো আপুনি কিয় মিছা কথা ক'ব সঁচা কথা কৈছে মোৰ ভালেই হয় এনেকৈ আৰু A few moments later. হ'ব অকণমান আৰু যদি কেলে বৰ হৈছে কিয় ইমান ধুনীয়া বিয়াৰ মহল আপোনাৰ বিয়া ঠিক হৈছে নি আকৌ হে নাই হোৱা
বাকী ল'ৰা ছোৱালী ভাল লগা এনে ক্ৰাছ চ্ৰাছ নাই নেকি সেইটো থাকিব চাগে নিশ্চয় ক্ৰাছ থকা আৰু কাৰোবাৰ লগত থকা আৰু ভাল পোৱা সেইটো অলপ ডিফাৰেঞ্চ হৈ যায় তোমাক ভাল লাগিব পাৰে বা তুমি তাৰ লগত থাকিব নোৱাৰিব পাৰে সেইটো হয় লাগে তাৰমানে যদি মানে মোক যদি ভাল ভৱিষ্যতে হয় যদি কিবা এটা মই তেতিয়া মই একদম মানে ভাল ছোৱালী এজনী পাম আৰু ন একদম টেনশ্যন কৰিবলৈ একো নাই মানে কি হয় বহুতে কয় ন যে লাগি থাকিলে মাগি নাখায় বুলি কয় পাইছে নাই এইটো লাগি থাকিলে মাগি নাখায় আগৰ মানে ট্ৰেজেডি আছে নেকি কিবা এনেকুৱা নহয় কিছুমানে মানে কি হয় যে এবাৰ ঠগন খালোঁ মই এবাৰ ঠগন খাই গ'লোঁ মই ভৱিষ্যতে কেতিয়াও প্ৰেমত নপৰোঁ এনেকৈ কয় মানে জানো সিহঁতি জানে থাকিব নাথাকে মই এজন নহয় পৰিত নপৰিলে সিহঁতি জানে আৰু তো তেনেকৈ কিছুমানে ক'ব আপোনাক তোমাৰ যেনেকৈ ক'লা যে মোক ভাল লাগিলে তুমি এইটো ক'ব নোৱাৰা ন যে মোৰ লগত তোমাৰ ফিউচাৰ আছে ঠিক আছে ভাল লগা চবৰে থাকে সেইটো কথা আৰু বুজিছোঁ বাৰু কিন্তু বুজিলেও কিবা দুখো লাগিছে অলপ অন্তৰত আঘাত লাগিছে আজিকালি কৰোণাই বুলি আপোনাক কি কৰে মেইন হৃদয়ত আঘাত দিয়ে নহয় জানো কৰোণাই কিন্তু আপুনি কথাখিনি কৈ দিলে মোৰ হৃদয়ত আঘাত লগা নিচিনা লাগিছে মানে আপোনাৰ কথাখিনি কোনো কৰোণাতকৈ কম নহয় তেনেকৈ ৰখাই দিছোঁ কান্দোনটো নহ'লে আকৌ বিয়া ঘৰত বেয়া মানুহে ভাবিব নহয় কেলৈ কান্দি আছে বুলি যেনে ৰখাই থৈছোঁ বাৰু এটা বণ্ডিং এটা হ'ব পাৰে ভৱিষ্যত ফ্ৰেণ্ডশ্বিপটো হ'ব পাৰে কমচে কম নহয় জানো ফ্ৰেণ্ডশ্বিপটো পাৰে ফ্ৰেণ্ডশ্বিপ পাৰে হেণ্ডশ্বেক কৰোণা টাইমত একদম মজাই কৰি দিছোঁ দৰাটো চামেই বাৰু এতিয়া চাওক দৰা বেলেগৰ বিয়া খাই থাকোঁতে নিজৰ বিয়াখন যদি নাইকিয়া হৈ যায় আপুনি মা হয় নেকি মা হয় ন নমস্কাৰ দেই হেৰি আপোনাৰ ছোৱালী হয় ন তাৰমানে আপোনাৰ কথাটো কৰিছোঁ দেই মই মানে খোলা খুলি কথা কোৱা মানুহ হয় আপোনাৰ মানে ইমান ভয় লাগে বাৰু কেতিয়াবা কিন্তু ভয়টো বাদ দি গৈছোঁ মাৰিব দেই মানে কি হ'ল আপোনাৰ ছোৱালীজনী মোক ভাল লাগিছে মানে একদম খোলা খুলি কৈ দিছোঁ অঁ মানে মই সেইকাৰণে কথা পাতিছোঁ আপুনি যদি বেয়া আছে নাপাব বাৰু বিয়া চিয়া ফিক্স হৈছে নাই নহয় তেতিয়াহ'লে টেনশ্যন নাই কিবা নহয় কিবা উপায়টো মই মেনেজ কৰি ল'ম বাৰু টেনশ্যন নক'ব হেৰি মোৰ নাম পৰমা গগৈ হা আপোনাৰ ঘৰত হয়তো কোনোবা দিনাখন দৰা হৈ ওলাব পাৰোঁ মোৰ নাম পৰমা গগৈ হা আপোনাৰ ঘৰত হয়তো কোনোবা দিনাখন দৰা হৈ ওলাব পাৰোঁ এইটো হৈছে অসমৰ পৰিৱেশ এই যাতে চিনি পাই থয় আৰু যাতে নেখেদে আৰু এইটো আশা কৰিছোঁ তাকে বাকী মালৰ কথা পাতি ল'ম এতিয়া তুমি কি কোৱা আৰু তুমিয়ে জানা তুমিয়ে জানা কি কোৱা আৰু ভৱিষ্যতে কি ক'লা তুমি নহয় ফ্ৰেণ্ডশ্বিপটো হ'ব পাৰে ন ফ্ৰেণ্ডশ্বিপৰ পিছত লাহে লাহে কি হয় আৰু হ'ব আৰু প্ৰথমতেতো ফ্ৰেণ্ডশ্বিপটোৱে হয় মানুহে তেতিয়াহ'লে কি হ'ব তোমাৰ কান্দিম আৰু মই এতিয়া কিয় বাৰু বিয়া চিনি নাপাওঁ তেতিয়া ভৱিষ্যতে আমাৰ নাই মই যিটো কওঁ সেইটো কৰোঁ কিন্তু কিনো কথা কওঁ কি হ'ল আশা কল্পনা ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠিয়াই থ'ম আৰু আপোনাৰ আজি গোটেই যিমান ফটো আছে ফটো চবত লাইক মাৰিম লাইক মাৰি চবতে এটা কমেণ্ট হা ব্লগ কৰিব নেকি হেৰি হ'ব মোৰ মোবাইল নাম্বাৰ 3টা আছে হা 3টা পৰা ফেচবুক একাউণ্ট 3টা খুলি ল'ম খুলি ইউটিউবত চবৰ পৰা দিম আৰু কমেণ্ট আৰু ৱা ইমান ধুনীয়া লাগিছে ছোৱালীজনী এনে ক'ম কিমান ব্লগ কৰিব কেলে মোক ইমান বেয়া পালে নে আপুনি যি হ'লেও মোক ভাল লাগিছে যে আপুনি মানে তামোল আনি দিছে মোক থেংক ইউ ছ' মাছ তাৰ কাৰণে ভাল লাগিছে ইমানখিনি কষ্ট কৰি তামোল আনি দিছে লেঙাই আহি মোক তামোল আনি দিছে ভাল লাগিছে কেলে নাই আহিছা ইয়াত আপুনি সোধক যাকে তাকে আপোন মানুহবোৰহে আচলতে মানুহৰ ব্লগ লিষ্টত থয় গম পাইছে মই ভাইটি সুধিছোঁ ভাইটি তোমাৰ আগৰ এক্স গাৰ্লফ্ৰেণ্ড গৈ তোমাৰ ফেচবুকত ব্লগ লিষ্টত আছে নাই বাৰু আছে অঁ চোৱা দেখিছা এক্স গাৰ্লফ্ৰেণ্ড দেখিছা য়েছ নাই এইটো ৰাইট কনচেপ্ট হয় কাৰোবাক যদি বেয়া নাপায় তাৰমানে ভাল পায় মানে সেইটোৱে কথা মানে কি আপোনাক ভাল লগাটো মই বেয়া কৈছিলে বেয়া পাব মানে নেকি আপুনি
বহুত আশা কৰি আহিছিলোঁ মানে আপোনাৰ ওচৰত মই বহুত মানে মই মানে সেইটোৰ পৰা আপোনাক চাই আছিলোঁ গম পাই সেইডোখৰ পৰা গাৰ্লফ্ৰেণ্ড এগৰাকী আছিল হা তো মানে তেওঁ মানে দেখাত আপোনাৰ নিচিনা প্ৰায় একেই তো সেইকাৰণে মই আপোনাক ভাল নহ'লে ইয়াততো বহুত ছোৱালী আছে ন মই চবৰে কথা পাতি পাৰিলোঁহেঁতেন আৰু বেলেগ কাপোৰো ক'ব পাৰিলোঁ ইমান ভাল লাগিছে বুলি কিন্তু সেই তেওঁৰ লগত আপোনাৰ মানে অলপ মিলে মানে তো ভাবিলোঁ বোলো কথা পাতি চাওঁ এনেই প্ৰেংক কৰি আছিলোঁ বেয়া নহ'ব সেইটো হৈছে কেমেৰা বেয়া নহ'ব মই ধেমালি কৰি আছিলোঁ বাইদেউ বেয়া নহ'ব আমি ধেমালিয়ে কৰি আছিলোঁ দেই আপুনি গম পাই যদি ইমান মুডত যে একো নহয় দিয়ক আপোনাক একদম ধুনীয়াকৈ মই এডিট কৰি একদম বগা কৰি দিম বগা কৰি একদম মানুহে দেখিলে যাতে আপোনাক পচন্দ কৰে বৰ্তমান মুস্তাকৰ ছুপাৰ চেল চলি আছে ফ্লিপকাৰ্ট আৰু এমাজনত গতিকে আপোনালোকে যাওক লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি সোনকালে প্ৰডাক্ট কিনক